তেনেকে পাছফালৰ পৰা ফাটৰ কেনে মাৰি নিদিবি এইটো বিজনেছমেনৰ মাথা হয় তেনেকে পাছফালে মাৰি নিদিবি এইটো ফালিছ গছৰ পাত হৈ যাব চাবি এতিয়া পাৰিলে বৰষুণো নামি আহিম এনে একেবাৰে কৈ দিছো পাছফালে নামাৰিবি কিন্তু কৈ দিছো দেই বিজনেছমেনৰ মাথা এইটো তই মাস্ক লগোৱা নাই যে মাস্ক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰা হয় মই কৰোণা নহয় তাকে দে পৰীক্ষা পালেহি নহয় বুজিছ নাই বাৰু পৰীক্ষা গুলি মাৰ মই তোক গুলি মাৰ মই বৰ বেলেগ এটা মাথা মাৰি আছো ওলোৱা যদি কেনেবাকে মোৰ বিজনেছটো ছাকচেছ হৈ যায় মইতো মাল হৈ যাম তোক কৈছো মোৰ মানে যিটো কাম বুজিছ নাই মানে ব্যৱসায়টো সেইটো তই দিনে 500কে খোৱা বোৱাটো ফ্ৰী বুজিছ বহুত ধুনীয়া ব্যৱসায় মোৰ ভৱিষ্যত আছে এইটো তোক কৈছ তই বেলেগক কৈ নিদিবি আকৌ দেই অ'কে ডান ব্ৰ চাহ যাক তাক দিয়া নাই মই এইটো সুবিধা তোক কৈছো মই মানে আম্বানীৰ লগত গুচি যাবলৈ আছো বুজিছ নাই বোপা পালিহি ঐ আই লাভ ইউ থেংকছ ভাই লাভ ইউ টু ব্ৰ ঐ কি জানা তোমাক নাপালে ন মই ঘৰত হাতটো থৈ কাটি দিম জানিছ কিয় কি জানো আৰু মান আছে আজিলৈকে মোৰহে এটাও নাই এই হ'ব দে চা মই যিটো ব্যৱসায় কৰি আছো তাত ছোৱালী পইচা ঘৰ তোক কৈছো এভৰিথিং বিজনেছটো কি জানে তই ৰাতিপুৱা সোনকালে উঠি ধুনীয়াকে গা পাতটো ধুলি গা পাতটো ধুই 9টা বাজিল কি নামানে কাপোৰটো পিন্ধি লাহে কেনে তই ওলাই যাওঁ নহ'ব মোক লাগিবই বাদ দে হ'লে শুন তই ৰাতিপুৱা ধুনীয়াকে গাটো ধুই লাহে কেনে তই কাপোৰকেইটা পিন্ধি ওলাই লাহে নহ'ব ধুনু মোক লাগিব বুলি কৈছো নহয় লাগিবই বাদ দে হ'লে শুন তই ৰাতিপুৱা ধুনীয়াকে গা পাতকেইটা ধুই তই লাহে কেনে ওলাই তই নহ'ব ধুনু মোক ৰচোন অ' দেহা তোমাক কিমান কম আৰু জ্বলা নাখাবা বুলি পৰহিচোন মোক কৈছিলা হাগু কৰোঁতে পোক পৰিছে বুলি তুমি জ্বলা নাখাবা কিন্তু দেই আজিৰ পৰা একদম পোক পৰিব আৰু জ্বলা নাখাবা কিন্তু আজি মই তোমাক কৈ দিছোঁ তাকে হেৰি ইমান কম বয়সতে বেয়া হৈ গ'ল বাদ দে মোৰ বিজনেছটো কি মানে বুজিছ নাই ৰাতিপুৱা নালাগে চা মই আৰু তোক পিছত লগ পালে মই তোক বিজনেছটোৰ কথা সুধিম মোৰ এতিয়া সময় নাই চা মই একদম মাথাটো বেয়া হৈ গ'ল মই এতিয়া যাওঁগৈ দেই ব্ৰ শুনি যোৱা না শুনা পাছত পইচা বিচাৰি আহিবি আম্বানী লেভেলত যেতিয়া গুচি যাম ন পইচা বিচাৰি আহিবি যাওঁগে আৰু যাওঁ নে কি তই বল যাওঁ তই গৈ থাক না মই গৈ আছো শুনা না তোমালৈ মই কবিতা এটা লিখিছো শুনা না তুমি মোক এৰি গ'লে নোলাব চাগে আকাশত জোনবেলি তৰা তুমি মোক এৰি গ'লে খাবলৈ এৰি দিম লাল চাহ খাবলৈ ল'ম গধূলি হ'লে চুলাই আৰু চাকনা হেল্ল' বেয়া পাইছা ন মই জানো চুলাই খোৱা মানুহ এইটো আমাৰ লগত হৰকান্ত নহয়নে এই আমাৰ লগত যে হৰকান্ত যে আমাৰ লগত হৰকান্ত যে ৰ না এইবাৰ মই তোমাকে ভাল পাওঁ বিশ্বাস নকৰা কিনো এই কবিতা এটা শুনিবা নেকি নাই মই কবিতা চবিতা নুশুনো আকৌ হৰকান্ত নহয়নে খবৰ ক'ত তোমাৰ খবৰ খাতি বাদ দিয়া তোমাৰ বিজনেছটো কোৱা ভালে চলি আছে কি ভাল চলি আছে তুমি তেওঁ লোকৰ কোৰ মাৰি আছা মোৰ এইটোৱে বিজনেছ বুজিছা এইটো ভাল অৰ্থত হাজিৰা বুলি কয় দিনে 5টাকে পাওঁ খোৱা বোৱাটো ফ্ৰী হুলস্থুল নকবা আৰু এই লগৰকেইটা তোমাকে ভাল পাওঁতো আৰু এটা কথা শুনা না জ্বলা নাখাবা কিন্তু দেই পকৰ পৰিব